নগাঁৱৰ মৰঙিয়ালত পথাৰত এজন যুৱকে ড্ৰাগছ কিনাৰ পইচা বিচাৰি নাপাই জ্বলাই দিলে নিজৰ বাসগৃহ। শুকুৰবাৰে দিনৰ 1 বজাত পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। ঘটনা অনুসৰি নগাঁও মৰঙিয়াল পথাৰৰ জমিৰ আলী নামৰ নিচাসক্ত যুৱকজনে ড্ৰাগছ ক্ৰয় কৰিব পইচা বিচাৰি নাপাই নিজৰ ঘৰেই জ্বলাই দিলে। উল্লেখ্য যে নগাঁৱত দিনক দিনে ড্ৰাগছৰ প্ৰৱণতা বৃদ্ধি পাইছে, কিন্তু তাৰ পাছতো আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই ড্ৰাগছৰ প্ৰৱণতা। তোৰ ঘৰত জুই কোনে লগাইছে? কিয় লগাইছ? টাৰ্কি মাৰে মানে টাৰ্কি মানে কি বুজা নাই মানে মানে এনে বেজি আগতে বেজি মাৰিছিলি মানে হয়তো মানে নিচাতে থাকিব পৰা নাই কেনে মানে তই মানে জুই লগাই দিছ ঘৰত? তোৰ ঘৰত জুই লগাই দিছ ন? মাথাটো হেং মাৰি দিছিলে সেইকাৰণে মানে জুইটো লগাই দিলি ন? ঠিকে আছে দে। এতিয়া মামাক কিবা এটা কৈ দিয়ে যে মামা মই আৰু নিচা নাখাওঁ, মোৰ ঘৰটো বনাই দিয়ক। ঠিক আছে। আমি ইহঁতৰ ঘৰ চুবুৰীয়া হওঁ। এই ল'ৰাটো তাৰমানে আজি কেইদিনমান আগৰ পৰাই তাৰমানে নিচা কৰে, বহুত নিচা কৰে। এতিয়া তাৰমানে নিচা নোপোৱাৰ কাৰণে তাৰ মাৰ লগত পইচাৰ কাৰণে লাগি তাৰ মা পইচাও দিব নোৱাৰে। এই নোৱাৰাত খঙতে ৰাতি জুইটো জ্বলাই দিছে। তাৰ নামটো কি? তাৰ নামটো মইনা। জমিৰ আলী অৰিজিনেল, কিন্তু আমি মইনা বুলি চিনি পাওঁ। ড্ৰাগছৰ কাৰণে ঘৰ জ্বলাই দিলে? ড্ৰাগছৰ কাৰণে ঘৰ জ্বলাই দিছে। এতিয়া খাই অভ্যাস বনাইছে এনেকুৱা। পইচা দিব নোৱাৰে, মাৰ লগত অত্যাচাৰ কৰে, মায়েও নোৱাৰে তাৰ লগত হেৰি কৰি, তাৰ মাককো মাৰে। কি কৰিব? এই মানুহজনে ভিক্ষা কৰি মানুহৰ তাত খুজি মাগি আনি পেলাই তাৰমানে এই জুবলিটো বনাইছিলে আৰু এইখিনি কৰিছিলে অলপ মাটি জংঘলত লৈ পেলাই। এতিয়া এইখিনি আশাও শেষ হৈ গৈছে। এইটো মই প্ৰশাসনক এইটোৱে আশা কৰিম, এই ল'ৰাটোক ধৰি পেলাই যে তাৰমানে শিক্ষাটো তাৰমানে ভাল দিয়ে, তাৰমানে যে সি আৰু ভৱিষ্যতে এনেকুৱা কাম কৰিব নোৱাৰে, পটকে সি যে এৰিব নোৱাৰে। আৰু কিয় এই পটককে আহি পেলাই আকৌ নতুনকে আকৌ এইটোৱে কৰে, এইবিলাকে খায়। এই বস্তুটো যে প্ৰশাসনে অলপ ভাল দৃষ্টিৰে চায়, নহ'লে আমাৰ ল'ৰা ছোৱালীবিলাক চাৰি যাবগৈ। কিন্তু গুচি আছে, এটাৰ দেখা দেখি আৰু এটা কৰি আছে, আৰু এটাৰ দেখা দেখি আৰু এটা কৰি আছে। কোনে জ্বলালে ঘৰটো? জমিৰ আলী আপোনাৰ কোন হয়? মোৰ সৰু ভাইটি। কিয় জ্বলালে? মানে সি ড্ৰাগছ খাবলৈ নোৱাৰে। এতিয়া ড্ৰাগছৰ কাৰণে এতিয়া ঘৰ বাৰী জ্বলাই দিলে, মাইক মাৰে, মোকো মাৰিবলৈ আহে। এতিয়া মই আৰু কি ক'ম? আহি আছো। ড্ৰাগছ নোপোৱাৰ কাৰণে কি ঘৰ জ্বলাই দিলে? ড্ৰাগছ নোপোৱাৰ কাৰণে ঘৰটো জ্বলাই দিলে। ঘৰৰ এতিয়া ডকুমেণ্টছ কেইটা চব পুৰিলে, বস্তু আনি পুৰিলে।